guys. Thank you. Jikujone channel subscribe korise. Besi nako etia just etu video. আমি তো বাহিৰত যতে প্ৰিফাৰ কৰো ন ভিউ চাবলৈ এইটো আমাৰ ওচৰৰে নৰ্থ গুৱাহাটীৰ ওচৰৰ মানে কি নৰ্থ গুৱাহাটীৰ সেইখিনিৰে হয় মান্দাকাটা টি গাৰ্ডেন হয় সেইখিনি লাষ্ট টাইম আমি আহোঁতে মই জাষ্ট মোবাইলত ক্লিক এটা লৈছিলোঁ আৰু এইখিনি ক্লিক যাব পাৰে এইটো ৰাস্তাত বিৰাটেই ধুনীয়া হয় বেলেগত যোৱাৰ প্ৰয়োজনে নাথাকে এতিয়া আহিছোঁ আমি মোৰ ৰেচিপিটো পিঠাগুৰি নোহোৱাকৈ কেনেকৈ আপুনি খোলা চাপৰি পিঠা বনাই খাব পাৰিব এটা ট্ৰিক হয় চাওক ভিডিঅ'টো চাওক মই দেখাই আছোঁ এইটো পিঠাগুৰি নোহোৱাকৈ খোলা চাপৰি পিঠা বনাবলৈ কি কৰিব কাপ চাউল যিকোনো চাউল মই জহা চাউল লৈছোঁ বাৰু জহা চাউল হ'লে সোনকাল ভিজি যায় 2 কাপ চাউল ভালকৈ একদম ভালকৈ ধুব একদম ভালকৈ যাতে অকণো লেতেৰা নাথাকে ভালকৈ ধুই ভিজাই থৈ দিব ভিজাই মানে মই ইভিনিং বনাম কাৰণে মই ৰাতিপুৱাই ধুই পেলাই ভিজাই থৈ দিছোঁ ভিজাই থৈ দিয়াৰ কাৰণে চাউলখিনি ধুনীয়াকৈ ভিজি গৈছে চাব পাৰে ওচৰ কৰি দিছোঁ চাওক বহুত ধুনীয়াকৈ চাউলখিনি ভিজি গৈছে এতিয়া এইখিনি পানীৰ পৰা উঠাই ল'ম উঠাই পেলাই মিক্সিং জাৰ এটাত দি ল'ব তাতে অকণ পানী দি গ্ৰাইণ্ড কৰি দিলে হৈ গ'ল ৰেডিমেড খোলা চাপৰি পিঠাৰ বেটাৰ ৰেডি নে পিঠাগুড়ি লাগিলে নে কিবা লাগিলে জাষ্ট ভিজাই পেলাই ৰেডি এতিয়া পিঠা বনাব লাগিব আৰু পিঠা বনোৱাটো দেখাই দিছোঁ বাৰু ইমানখিনি কৰিলোৱে যাতে পিঠাখিনিও বনাই দেখাই দিওঁ একেলগে বেটাৰখিনি বাউল এটাত লৈ ল'ব তাতে নিমখ দিব সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ তেল যিকোনো মিঠাতেলো দিব পাৰে মই দিছোঁ ৰিফাইন তেল দি ধুনীয়াকৈ মিক্সটো কৰি ল'ব ঘুটি মিক্স কৰি ল'ব পূৰা তাৰপিছত টাৱা এখনত আকৌ টাৱাখন গৰম হোৱাৰ পিছত 1 চামুচ তেল দি দিছোঁ এই যে 1 চামুচ তেল দিলোঁ এইখিনিয়ে তেল তাৰপিছত আকৌ যিমান পিঠা বনালেও তেল নালাগে কাৰণ আমি বেটাৰখিনিত তেল দিলোঁ অলৰেডি জাষ্ট চাওক মই এনেকৈ বনালোঁ একেবাৰতে নহ'ল পিছত আকৌ লৈ পেলাই দিব লগা হৈছে মোৰ পিঠা হৈ আছে এখন হৈ গ'ল এতিয়া চাওক এতিয়া আৰু তেল দিব লগা নাই হোৱা বনাই গ'লে হ'ল আৰু এতিয়া তেল নালাগে আৰু জাষ্ট হৈ গ'ল এতিয়া চাহ গুড়েদি ধুনীয়াকৈ খাই দিব আৰু যদি মোৰ দৰে হয় মইতো তেতেলী চাটনিৰ লগত খাওঁ কিমান ইজি ন মই আগতে ভাবিছিলোঁ খোলা চাপৰি পিঠা খাবলৈ পিঠাগুড়ি লাগিবই তো মই পিঠাটো খাই ভাল পাওঁ কিন্তু পিঠাগুড়িৰ কাৰণে খোৱা নহয় এতিয়া যেতিয়া মন যায় তেতিয়াই বনাব আৰু খাব আপোনালোকেও ভিডিঅ'টো চাই কেনে লাগিল জনাব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ ছাপোৰ্ট কৰি যাব বাই বাই